হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোক ভালে থকাৰ আশাৰে আজি এটা নতুন ভিডিঅ'লৈ আৰম্ভ কৰিবলৈ লৈছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। তেতিয়াহ'লে বলক, এতিয়া মই বনাম কণীৰ সৈতে ভেন্দিৰ এখন ভাজি। যদি আপোনালোকে এনেকুৱাকৈ বনাই খাই পোৱা নাই তেতিয়াহ'লে এনেকৈ বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু আপোনালোকক এতিয়া মই দেখুৱাম কণীৰ সৈতে সেই ভেন্দি ভাজিকণ কেনেকৈ বনাওঁ। তেতিয়াহ'লে বলক দেখুৱাওঁ। আৰু মই ভাজিখনৰ বাবে কেইটামান ভেন্দি লৈছোঁ, আৰু ভেন্দিকেইটা অলপ সময় তিয়াই ৰাখিছিলোঁ, যিহেতু অলপ সময় তিয়াই থ'লে ভাল হয়। আৰু এতিয়া মই এই ভেন্দিকেইটা কাটি ল'ম, তাৰপিছত দেখুৱাম ৰ'ব আপোনালোকক মই কি কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো সকলোকে চাই ৰাখিব। এনেকৈ কাটি ল'লোঁ, অলপ সৰু সৰুকৈ কাটি ল'ব, যিহেতু সোনকালে সিজি যাব, তেতিয়া সৰু সৰুকৈ কাটি ল'লে। তাৰপিছত অলপ লৈ লৈছোঁ পিঁয়াজ আৰু জলকীয়া এটা। জলকীয়া আপোনালোকৰ আন্দাজ অনুসৰি লৈ ল'ব, যিমানখিনি খায়। এতিয়া মই এইখিনি লৈ ল'লোঁ। এতিয়া আহক বনাওঁ। তেল দি দিলোঁ অলপ, তাৰপিছত ইয়াত দিম মই পিঁয়াজ আৰু জলকীয়া। গৰম হোৱাৰ লগে লগে ইয়াত দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। সেইখিনি ৰঙচুৱাকৈ ভাজি লৈ মই ইয়াত দি দিলোঁ ভেন্দিখিনি, আৰু ভেন্দিখিনি অলপ সময় ভাজি লওঁ। ভেন্দিখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত দি দিম মই অলপমান নিমখটো জোখৰ দি কম। তাৰপিছত নিমখ ঢাকনি মাৰি লৈ অলপ সময় ভাজি ল'ব লাগিব, ফ্লেমটো কমাই ৰাখিব। আৰু অলপ সময় ভাজি ইয়াত দি দিছোঁ অলপমান ৰং গুড়া, হালধি গুড়ি, আৰু হালধি গুড়িখিনি দিয়াৰ পিছত এইখিনি আৰু লৰাই ল'ম। তাৰপিছত মই ল'লোঁ এটা কণী। এই কণীটো লোৱাৰ পিছত ইয়াত দি দিম নিমখ আৰু হালধি। ঢাকনি গুচাই ভাজি ল'লোঁ আৰু অলপ সময় ভাজি লৈ ইয়াত দি দিম কণী। ভিডিঅ'টো সকলোকে, আৰু সেইখন কেৰাহীতে মই অলপ তেল দি কিনে কণীখিনি দি দিলোঁ। আৰু এতিয়া ইয়াত দি দিম মই অলপমান মছলা গুড়ি, অলপমান দি দিছোঁ। আমি এইবিলাক লৰাই লৈ সেইখিনি আৰু অলপ সময় ভাজি লৈ দেখুৱাই আছোঁ ৰ'ব। আৰু এইখিনি মই এনেকৈ ভাঙি ল'লোঁ, তাৰপিছত এইখিনি আৰু অলপ সময় ভাজি ল'ব লাগিব। ঢাকনি মাৰি মাৰি ভাজি ল'ব লাগিব। এইখিনি মই এতিয়া নুমাই লওঁ, আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কেনেকুৱা। দেখিবলৈ ধুনীয়া হৈছে, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ ইমানেই ধুনীয়া হয়। আৰু যদি আপোনাৰ খাই যদি পোৱা নাই এবাৰ খাব, বহুতে ভাল পাব খাই। আৰু চব দেখিবলৈ যিমানেই ধুনীয়া লাগিছে, প্লেটখন যিমান ধুনীয়া হৈছে, আঞ্জাখন খাবলৈ ইমানেই সোৱাদ হয়। আৰু যদি আপোনালোকে এনেকৈ বনাই খাই পোৱা নাই এবাৰ বনাই খাব, খাবলৈ বহুত ধুনীয়া হয় আৰু বনাবলৈ বহুতে সহজ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আপোনালোক ভালে থাকক।
সদায়ে আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াও ছাবস্ক্ৰাইব কৰিহে যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে বাই বাই।